তো নমস্কাৰ বন্ধুসকল। তো আজি আমি আমাৰ ফাৰ্মৰ আজি মুৰ্গীবিলাক অনা আজি আছে 21 দিন হ'ল। তো 21 দিনত আজি এটা আমি ভেকচিন দিব লাগিছিলে, কিন্তু ভেকচিন আমাৰ এতিয়া অনা হোৱা নাই। কিন্তু আজি পানীৰ বতৰ বহুত অসুবিধা হৈ আছে। তো এনেকৈ 21 দিনৰ ঘৰত কেনেকৈ আছে চাওকচোন। এইবিলাক তো এনেকৈ দানা দিছোঁ, পানী দিছোঁ, এইবিলাক চব এনেকৈ ৰাখিছোঁ চাওক। তো আৰু আমি কি দানা খুৱাই আছোঁ সেইটো দেখাম। আমি মোটামুটি যিহেতু 21 দিন হৈ গ'ল আজি। তো 21 দিনত আমি দানা দিছোঁ, এইটো নিউট্ৰিবেষ্ট দিছোঁ। নিউট্ৰিবেষ্টৰ হয় এইটো ষ্টেটাৰ হয়। বৰ্তমান ষ্টেটাৰ খুৱাই আছোঁ, যিহেতু 20 দিনৰ পিছত ইটো খুৱাব লাগে। আৰু 1 পৰা 20 দিনলৈকে সেইটো হ'ল প্ৰি ষ্টেটাৰ খুৱাব লাগে। তো এইটো আচলতে দানাটো প্ৰথমতো এইটো অলপ মোটা হয়, ইয়াৰ 3 নম্বৰটো আৰু অলপ মোটা হ'ব, এইটো গ্ৰ'ৱাৰ হ'ব। ভাল দানাটো, এই গডৰেজৰটো ভাল পাইছোঁ আমি আগৰ পৰাই গডৰেজৰ কোম্পানীৰে খুৱাই আছোঁ, ফলো ভালে পাইছোঁ। তো এনেকৈ আমি আনি থৈছোঁ 2 বস্তা 3 বস্তামান খাব। আগতো 2 বস্তা হৈছে 450 মুৰ্গী, আৰু এইটো মানে এডভান্স আনিছোঁ দুটা, আৰু লাগিব। তো এই মুৰ্গী খুৱাইছোঁ, মুৰ্গীবিলাকো এনেকৈ দি দিছোঁ, এনেকৈ থৈ দিছোঁ। যদি আপোনালোকে এই মুৰ্গীৰ ফাৰ্ম কৰে, তো আপোনালোকে এনেকৈ এই চাং পাতি দিব। চাং এনেকৈ মাটিত ইমান ভাল নহয়। আমি যিখিনি দেখা পালোঁ, আমি আগত বহুত হ'ল, আমাৰ বহুত আজি 1 বছৰ পাৰ হৈ গ'ল কৰা। তো এনেকৈ যদি এনেকৈ আপোনালোকে মানে চাং দি কৰে, তেতিয়াহ'লে আপোনাৰ মানে মৃত্যুহাৰটো একদম কম হয়। যিহেতু এতিয়া আমাৰ ইয়াত একদম কমিছে, মৃত্যুহাৰ নাইয়ে একদম। আৰু মাটিত কৰিলে আমাৰ বহুত মৰিছে। তো এনেকৈ আপোনালোকে কৰিব। তো ঠিকমতে কৰিলে একো ইয়াত ভয় নাথাকে মৰা। তো আৰু এইবিলাক অলপ মানে লেতেৰা হৈছে, তথাপি আমি চাফা কৰিব লাগিব। এইবিলাক যিহেতু পানী দি মুচি দিব লাগিব, সেইকাৰণে ইয়াত মৰাৰ হেৰিটো কম। তো এইবিলাক আৰু আমাক 14 দিনৰ পিছত ৰ'ব, মই দেখাই আছোঁ। 14 দিনৰ পিছত আমাক ঔষধ দিছে দুটা, ইমান দিয়া নাই, ঔষধো কম দিছে আমাক। তো 1 নম্বৰ এইটো দিছে, সেইটো লিভাৰৰ হয়, এইটো লিভাৰৰ এইটো খুৱাই থাকিব দিছে। তাৰপিছত আৰু দিব পিছত। তাৰপিছত এইটো অচমিনটো দি দিছে, এইটো অচমিনটো ভিটামিন হয় আচলতে। এই দিছে সেইটো, এই খুৱাই আছোঁ বৰ্তমান। তো তাৰ আগতে খুৱাইছিলোঁ আমি খুৱাইছিলোঁ বেলেগ সেইটো। তো এনেকৈ খুৱাই আছোঁ আমি। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই ল'ব, তেতিয়াহে মই ভিডিঅ' দিলে আপোনালোকে লিংকটো লগে লগে পাই যাব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।